নমস্কাৰ বন্ধুসকল, জিন্তুছ ব্লগৰ অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 8 ফেব্ৰুৱাৰী। কালি আপোনালোকে সকলোৱে জানে যে 9 ফেব্ৰুৱাৰী তাৰিখে গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ ৰাজহুৱা আদ্য স্বাৰ্থ অনুষ্ঠান আয়োজন কৰি থকা হৈছে। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক তেখেতৰ অনুষ্ঠানলৈ কেনেকৈ যাব লাগিব আৰু সেই অনুষ্ঠানত কেনেকুৱা ধৰণৰ কি আয়োজন চলি আছে আৰু কি প্ৰস্তুতি সম্পূৰ্ণ হৈছে সকলোবিলাক আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে অকণো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহ'লেহে গোটেই কথাবিলাক গম পাব। মই বৰ্তমান য'ত উপস্থিত হৈ আছোঁ এইটো হৈছে 9 মাইল তিনিআলি আৰু এই 9 মাইল তিনিআলি আপোনালোকে দেখিছে। সেইফালেদি মই কেমেৰামেনক অনুৰোধ কৰিম, কেমেৰাটো অলপ ঘূৰাই দিছে। সেইফালেদি অলৰেডি এখন বেনাৰ আপোনালোকৰ আদৰণি তোৰণ এখন বনাই থকা হৈছে আৰু এইফালেদি ঘূৰাই দিয়ক আৰু এইফালেদি দেখিব আপোনালোকে এটা তিনিআলি আৰু এই তিনিআলিৰ পৰা এই তিনিআলিটো আপোনালোকে দেখা পাব দূৰত। সেইফালেদি গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য স্বাৰ্থলৈ কাৰচিন মাৰি থোৱা আছে। সেইফালেদি আপোনালোকে বাওঁহাতে ঘূৰি দিব আৰু বাওঁহাতে ঘূৰিয়েই আৰু দ্বিতীয় এখন তোৰণ পাব আৰু এই ৰাস্তাটোৱেদি আপোনালোকে টুপচিঙা গাঁৱলৈ সোমাই যাব লাগিব। বন্ধুসকল, আহি মই বৰ্তমান উপস্থিত হ'লোহি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ য'ত নেকি হৈ আছে অনুষ্ঠান, য'ত নেকি আয়োজন হৈ আছে সেই আয়োজনস্থলীত। আৰু এইফালেদি দেখিব যিখন নেকি মূল আদৰণি তোৰণ গাঁৱৰ যুৱকসকলে পুৰা ধুনীয়াকৈ বনাই আছে বৰ্তমান। আৰু যিমানবিলাক খোজকাঢ়ি অহা মানুহ থাকিব গোটেইবিলাক এইফালেদিয়েই তেখেতৰ গৃহলৈ সোমাই যাব। কিন্তু যিমানবিলাক গাড়ী মটৰ থাকিব সেই গাড়ী মটৰবিলাক কিন্তু সেইফালেদি অন্য এটা ৰাস্তা আছে, সেইফালেদিহে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। প্ৰথমতে বলক আমি য'ত নেকি আদ্য শ্ৰাদ্ধ অনুষ্ঠান হ'বলৈ গৈ আছে সেই ঠাইডোখৰ প্ৰথমতে দেখুৱাই আৰু বৰ্তমান মই উপস্থিত হ'লোহি ৰাজীৱ শদিয়াৰ গৃহত। বন্ধুসকল, ঠায়ে ঠায়ে আপোনালোকক গাইড কৰিবৰ কাৰণে বিভিন্ন গাঁও আৰু অনুষ্ঠান প্ৰতিষ্ঠানে ৰাস্তাত বিভিন্ন তোৰণ দি থোৱা থাকিব আৰু সেইবিলাক চাই মেলি আৰু আপোনালোকক গাইড কৰিবলৈ গাইড কৰিবৰ কাৰণে কাৰচিনযুক্ত বিভিন্ন ধৰণৰ নাম ফলক ঠায়ে ঠায়ে দিয়া থাকিব। গতিকে সেইবিলাক চাই আপোনালোকে এই ঠাইডোখৰত উপস্থিত হ'বৰ কাৰণে অকণো অসুবিধা নহ'ব বুলি মই আশা কৰিম। আৰু এতিয়া সেইফালেদি আছে ৰাজীৱ শদিয়া তেখেতৰ গৃহ আৰু তেখেতৰ ঘৰৰ পাছফালেদি আচলতে গোটেই অনুষ্ঠানখন আয়োজন কৰি থকা হৈছে। ৰাজীৱ শদিয়াৰ যি নেকি ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজনস্থলী আছে, ভিতৰত সোমাই গ'লো আৰু মোৰ ওচৰত আছে এই আয়োজনস্থলীৰ কমিটিৰ কাৰ্যকৰী সভাপতি জনতা গগৈ ডাঙৰীয়া। আহক তেখেতৰ মুখেৰে গোটেই প্লানটো আমি জানি লওঁ, যাতে আপোনালোকে মানে ইয়ালৈ যেতিয়া আহিব অকণো অসুবিধা নোহোৱাকৈ গোটেইবিলাক আপোনালোকে চাই যাব পাৰে। নমস্কাৰ, এইটো হ'ল মূল প্ৰৱেশদ্বাৰ, মানে সেই ঘৰখনৰ পৰা তেনেকৈ সোমাই আহিব। সোমাই আহি এইখন হ'ল মূল ৰভা, মানে য'ত গায়ন বায়ন 26 খোলাকৈ গায়ন বায়ন থাকিব। 26 খোলা গায়ন বায়ন থাকিব। তাৰপিছতে সেইটো আমাৰ অতিথি যিসকলে মুখ্য অতিথি বা এই মানে আজি দহালে শ্ৰাদ্ধলৈ আহিব, তেখেতৰ শ্ৰাদ্ধলৈ আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতলোকে আহিব। তেখেতলোকক বহিবৰ কাৰণে তাতে মুখ্য অতিথি মানে বিলাকক বহিবৰ কাৰণে আমি ৰেডি কৰিছোঁ। এই ৰাস্তাইদি আমাৰ যিমান মানে ৰাইজ আদ্য শ্ৰাদ্ধলৈ অহা সমূহ ৰাইজে এইফালেদি আহিব। এইফালেদি আহি ৰভাখন কাষেদি আহিব। আহি মেলি এই ঘৰটো দেখিছে, এই ঘৰটো হ'ব মানে গৃহস্থৰ অৱস্থান। কাৰণ গৃহস্থই কাকোৱেই মাত খা লগাবলৈ অপাৰক হ'ব, কাৰণ গৈ মাত লগোৱাটো সম্ভৱ নহ'ব। গতিকে সেইকাৰণে ইয়াতে গৃহস্থই থাকিব। সকলোৱে আহি গৃহস্থক এষাৰ মাত লগাব পাৰিব। আমাৰ মানে তেখেতৰ সহধমনী আছে, তেখেতৰ পুত্ৰ থাকিব, প্ৰয়োজন হ'লে তেখেতৰ দেউতাক মাকবিলাক থাকিব। গতিকে তেখেতলোকক এষাৰ মাত লগাই যাব পাৰিব। ইয়াৰ পাছতে মানে তেখেতৰ স্মৃতিত এখন স্মৃতি গ্ৰন্থ প্ৰকাশ পাইছে, সেইদিনাখনে সেইখন উন্মোচন কৰা হ'ব। গতিকে এই যিটো ঘৰ থাকিব ইয়াতে তেখেতৰ স্মৃতি মানে গ্ৰন্থৰ ঘৰটো হ'ব, ইয়াতে কিতাপবিলাক থাকিব। ইয়াৰ পৰা স্মৃতি গ্ৰন্থখন ইয়াৰ পৰা মানুহে ল'ব পাৰিব। তাৰপিছতে এইটো আছে মানে প্ৰকৃততে সংগ্ৰহালয়, মানে তেখেতৰ সাংস্কৃতিক জীৱনত, তেখেতৰ কৰ্ম জীৱনত তেখেতে যিবিলাক মানে সাংস্কৃতিকত যিবিলাক বস্তু ব্যৱহাৰ কৰিছিল, তেখেতে এৰি যোৱা তেখেতৰ কৰ্ম জীৱনৰ যিবিলাক বস্তু, সেই সকলোবিলাক সামগ্ৰী ইয়াতে থোৱাৰ ব্যৱস্থা কৰিছোঁ।
বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ বাদ্যযন্ত্ৰৰ পৰা আদি কৰি তেখেতৰ মানে যিবিলাক এতিয়া শোকবাৰ্তাবিলাক আছে হয় হয় বহুতে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে, বহুতে শোকবাৰ্তা দিছে আৰু তেখেতৰ সৃষ্টিৰ আজি কিছুমান ফটো সংগ্ৰহ আৰু তেখেতৰ মানে তেখেতে সেইদিনাখন অন্তিম শয়নৰ দিনাখন বা তেখেতে ফাংচন কৰি থাকোঁতে তেখেতৰ যিখিনি ফটো সেই ফটোবিলাকো ইয়াতে যিমান পাৰি সিমান ইয়াতে তাৰমানে ৰাখি থোৱা হ'ব এইটো গৃহত আৰু ছাইডতো থাকিব এইটো বস্তুটো সংগ্ৰহালয় হিচাপে চিহ্নিত কৰা হৈছে সজাই থোৱা থাকিব এইটো হ'ল চাহ ব্যৱস্থাৰ ঘৰ যিহেতু মানুহ আমি মিনিমাম লাখৰ ওপৰত আমি মানে ভাবিছো যিহেতু আহিব সকলোৱে হেঁপাহ কৰিছে গতিকে এই হেঁপাহত তাৰমানে 1 লাখ মানুহৰ ওপৰত যেতিয়া মানুহ আহিব সেই চাহ দিয়া ব্যৱস্থাটো আমাৰ স্বেচ্ছাসেৱকে হওক বা ৰাইজে কেতিয়াও সম্ভৱ নহ'ব বুলি ভাবি আমি সকলোৱে নিজে চাহ লৈ খাব পৰা ব্যৱস্থা 3টা ঘৰ কৰিছো তাই এইটো এটা বাকী দুটা সিফালে আছে মানে যিমান বিলাক মানুহে চাহ খাবলৈ ভাবিব মন যাব সকলোৱে নিজে নিজে ইয়াত চাহ ল'ব পাৰিব ইয়াত কণ্টেইনাৰ থাকিব এটা ঘৰত 9টাকে তাতে মানে তেল বিস্কুট থাকিব তাৰপিছতে তাতে গুড় থাকিব যিটো আমি মানে সাধাৰণতে এই কুঁহিয়াৰ পৰা বনোৱা গুড়টো খায় সেইটো থাকিব গতিকে সকলো সজাই থৈ দিয়া থাকিব ওলা আহিব লাগে ল'ব লাগে খাব লাগে আৰু কাষতে ডাষ্টবিন আছে আৰু এফালেও ডাষ্টবিন আছে চাহ কাপটো ডাষ্টবিনত তেখেতলোকে থৈ তেখেতলোকে গোটেই হেৰিখন সকামখন যাব পাৰিব চাব পাৰিব এইটো হ'ব স্মৃতি চাৰণ সভা স্মৃতি চাৰণ মানে কক্ষ ইয়াতে সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ব ইয়াতে মানে সকলোৱে আহি কেনে ইয়াতে তেখেতৰ নামত তেখেতলোকে মানে ইছলামে দোৱা কৰিব পাৰিব খ্ৰীষ্টানে বাইবেল পঢ়ি আৰু মানে আমাৰ প্ৰাৰ্থনা গাই হিন্দু সমাজত বৈষ্ণৱ ধৰ্মৰে তাৰপিছত তেখেতৰ বিষয়ে কোনোবাই গুণ গৰিমাৰ বিষয়ে ক'ব লগা মন গ'লে তেখেতে ইয়াত এই মঞ্চ সজোৱা আছে ইয়াৰ পৰা ক'ব আৰু ইয়াত মানে যদি কোনোবাই তেখেতৰ নামত বহুকেইজনে ইয়াতে তেখেতৰ গীত উন্মোচন কৰিব বিচাৰিছে তেখেতলোকে ইয়াত তেখেতলোকৰ গীতসমূহ মানে উন্মোচন কৰিব সেইদিনাখন প্ৰকাশ কৰিব আৰু ইয়াতে তেখেতৰ মানে ধুনীয়াকে সজাই থোৱা হ'ব ৰাজীৱ শদিয়াৰ তেখেতৰ স্মৃতি ইয়াত ৰাখি থোৱা হ'ব আৰু তেখেত তাত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব গতিকে চব সকলো সজাই থোৱা হ'ব তাৰ পৰা যদি আপোনালোকে বাওঁফালে যদি ঘূৰি দিয়ে দেখিব আৰু বিশাল এটা মানে হেৰি গৃহ বনাই থোৱা আছে এইটো হ'ব অতিথি আপ্যায়ন বুলি দিছো অতিথি শালা মানে দূৰ দূৰণিৰ পৰা আহিব তেখেতলোকে বহিবলৈ মন কৰিব গতিকে তেখেতলোকে জীয়াবলৈ এটা আছুতীয়া জেগা বিচাৰিব মানে মানে বহু ভাগৰি আহিব গতিকে তেখেতলোকৰ কাৰণে ইয়াত চকী থাকিব আৰু তেখেতলোকে ইয়াতে মিনিমাম মানে মেক্সিমাম আমি ভাবিছো যে ইয়াত 3000 পৰা 2000 ওপৰত মানুহে ইয়াত ৰেষ্ট জিৰণি ল'ব পাৰিব গতিকে অতিথিশালা হিচাপে এইটো ৰখা হৈছে আৰু এই অতিথিসকলে স্মৃতি চাৰণ সভাত তেখেতলোকে মানে চাব পাৰিব আৰু শুনিব পাৰিব গতিকে এই গোটেই ব্যৱস্থাটো কৰা হৈছে বহিবৰ কাৰণে কি ব্যৱস্থা ইয়াত চকী থাকিব আৰু তলত যদি বহিবলৈ কোনোবাই যদি মানে তলত এতিয়ালৈকে ভবা নাই তথাপিতো ভাবিছো যে ইয়াত তাৰমানে আমি ত্ৰিপাল তলত দিয়া কথা ভাবিছো কিন্তু সেইটো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই যিহেতু মাটিখিনি জেকা গতিকে সেইকাৰণে অলপমান তাৰমানে ৰ'দটো যদি দিয়ে তেতিয়াহ'লে তাৰমানে আৰু যদি বতৰ ভাল হয় তেতিয়াহ'লে সেই ব্যৱস্থাখিনি থাকিব পৰ্যায়ক্ৰমে মানে গোটেই বস্তুবিলাক হৈ আছে বলক তেতিয়াহ'লে আমি ইয়াৰ পাছৰ ৰভাখনৰ বাওঁফালে ছাইডত যিমানবিলাক আছে সেই গোটেইবিলাক বস্তু মানে সেইফালে দিহে আপোনালোকে ভোজনালয় প্ৰসাদ বিতৰণ কিবা কিবি যিমানবিলাক আছে সেইফালে দিহে আছে বলক আমি সেইফালে দি চাই জিৰণি কক্ষৰ পৰা অলপ দূৰ আহিলে আপোনালোকে আন এটা গৃহ বনাই আছে বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে কিন্তু এইটো কি হ'বলৈ গৈ আছে বাৰু এইটো আমাৰ আয়োজক সমিতি এইটো মানে মুখ্য কাৰ্যালয় হিচাপে মানে ইয়াত থাকিব আয়োজক সমিতি যদি কথা পাতিব লগা হয় গতিকে তেখেতলোকক লগত কিবা সুধিব লগা হয় বা কিবা প্ৰয়োজন হ'লে যাতে তাৰমানে সকলো ব্যৱস্থাপনা ইয়াৰ পৰা কৰিব পৰা যায় সততে তেখেতৰ লগত কথা পাতিব পৰা যায় সেইকাৰণে ইয়াতে আয়োজক সমিতিৰ এটা মুখ্য কাৰ্যালয় হিচাপে ইয়াতে এইটো থাকিব মানে আপোনালোকে ইয়াতে বহি থাকিব পাৰিব আৰু মানে ইয়াত এজন মানে কাৰ্যালয় সম্পাদক থাকিব তেখেতৰ যোগেদি সকলোবিলাক কথা গম পাই থাকিব পাৰিব কাৰোবাৰ যদি কিবা অসুবিধা হয় লগতে ইয়াতে অনুসন্ধান কক্ষ থাকিব এটা মানে যদি ক'ৰবাত কিবা হয় কাৰোবাক যদি বিচাৰিব লগা হয় কিবা কৰিব লগা হয় অনুসন্ধান কক্ষ হিচাপে থাকিব নাম ফলকখন কি বুলি লিখা ইয়াতে মানে ইয়াত থাকিব মানে আয়োজক সমিতিৰ মুখ্য কাৰ্যালয় লগতে অনুসন্ধান কক্ষ বুলিও থাকিব তাৰে পৰা অলপ দূৰ আহিলে এটা দীঘলীয়া ঘৰ পাব এইটো কি হ'ব বাৰু এইটো হ'ল আমি কওঁ আমাৰ মানে থলুৱা ভাষাত গায়নীয়া ঘৰ যিসকলে গায়ন বায়ন আহিব সেই গায়ন বায়ন সকলে আহি তেখেতলোকৰ সাজ সজ্জা
হয়। তেখেতলোকৰ বাদ্যযন্ত্ৰবিলাক ইয়াত তেখেতলোকৰ নিৰ্দিষ্ট নাম থাকিব সকলোৰে সেই নামসমূহত তেখেতলোকে আহি তেখেতলোকৰ বাদ্যযন্ত্ৰবিলাক থ'ব পাৰিব সাজ সজ্জাবিলাক ইয়াতে সলোৱা কৰিব পাৰিব তেখেতলোকৰ ড্ৰেছিং ৰুম ক'ব লাগিব যিমান বিলাক মানে কোঠা কোঠা কৰি থোৱা আছে প্ৰতিটো কোঠা তাৰমানে একোটা গায়ন বায়ন দলক মানে দি দিয়া হ'ব সিহঁতৰ নাম ফলক আহি দিয়া হ'ব সিহঁতৰ নাম ফলক আহি দিয়া হ'ব মানে জিৰণি ল'ব সাজ সজ্জাবিলাক সলনি কৰিব আৰু লগতে কাষত ইয়াতে এটা থাকিব এইটো হ'ব চিকিৎসা শিবিৰ যিহেতু ইয়াতে তাৰমানে চিকিৎসা শিবিৰ এটা প্ৰয়োজন হ'ব সেইকাৰণে এটা ৰাখিছো চিকিৎসা শিবিৰ আৰু এটা স্বেচ্ছাসেৱকৰ কাৰণে ইয়াত মানে স্বেচ্ছাসেৱকৰ মূল কাৰ্যালয় এটা থাকিলে সকলোকে চোৱা চিতা কৰা সুবিধা হ'ব বুলি ভাবি এটা স্বেচ্ছাসেৱকৰ শিবিৰ এটা ৰাখিছো এটা মানে চিকিৎসা শিবিৰ ইয়াৰ লগতে থাকিব স্বেচ্ছাসেৱকৰ কাৰণে এটা চিকিৎসাৰ কাৰণে এটা বাকি যিমান বিলাক থাকিব গায়ন বায়নৰ কাৰণে বল তেতিয়াহ'লে আৰু বাকি বিলাকো চাই যাওঁ আহে এইটো কি হ'ব বাইদেউ এইটো হ'ব প্ৰসাদ বিতৰণ শিবিৰ মানে সেইফালৰ পৰা যেতিয়া চাহ খাই আহিব তাৰপিছতে সু চাইডে ভোজনালয় থাকিব সেইফালেদি ভোজনালয় থাকিব ইয়াতে তাৰমানে প্ৰসাদ বিতৰণ শিবিৰ থাকিব ইয়াতে প্ৰসাদৰ এটা দীঘলীয়া লাইন থাকিব আৰু ইয়াত মানে প্ৰসাদ দিবৰ কাৰণে মানুহ ৰেডি থাকিব আৰু এফালৰ পৰা গৈ থাকিব লাগে প্ৰসাদ লৈ গৈ থাকিব মানুহে তাৰমানে নিজে নিজে আহি প্ৰসাদটো লৈ যাব পাৰিব তাত দিবলৈ মানুহ থাকিব খালি নিজে গৈ থাকিলে হ'ল দি লৈ গৈ থাকিব লাইন পাতি মানে মানুহবিলাকে গৈ থাকিব একবাৰ গৈ থাকিব গতিকে প্ৰসাদ মানে বিতৰণ বৰ মানে সুন্দৰ ব্যৱস্থা কৰি আছে আৰু দেখুৱাই আছো আৰু আছে আহি থাকক আমাৰ এইখিনি হৈছে মানে মানে ভাত খোৱাৰ কাৰণে ভোজনালয়ত যেতিয়া এইফালে পাছফালে ভোজনালয়টো আছে তেখেতলোকে ইয়াতে তাৰমানে সকলোকে ভাত দিব যিহেতু পৰা নাযাব সেইকাৰণে তেখেতলোকক নিজে নিজে লৈ ল'বৰ কাৰণে মানে কাঁহীখন লৈ ইয়ালৈকে আহিব আহি ইয়াতে থ'ব থৈ মেলি ইয়াতে খাব পৰাকে আমি মানে প্ৰায় 1000-2000 মানুহে একেবাৰে খাব পৰাকে আমি ইয়াতে তাৰমানে ডেস্কৰ ব্যৱস্থা কৰিছো বহিবৰ কাৰণে সুবিধা নাই বহি কেনে সুবিধা নাই যিহেতু বহিলে মানে গোটেই জেগাটোত বহি যদি খুৱাব লগা হয় যথেষ্ট টাইম লাগিব তো সেইকাৰণে তাৰমানে ইয়াতে এটা নিয়ম কৰা হৈছে যে আমি মানে সকলোৱে থিয় হৈ খাই পানী বটল থাকিব যাতে থৈ ল'ব পাৰে যিসকলে তলত বহিব নোৱাৰে তেখেতলোকৰ কাৰণে ব্যৱস্থা কৰা হৈছে পানীটো সম্পূৰ্ণ বটলিঙে হ'ব হাত ধুবৰ কাৰণে সেইখিনি পানীয়ে ইয়াতে হাত ধুব পাৰিব তাৰপিছত কাষতে আপোনালোকে দেখিছে এই কলা ঘেৰা মৰা আছে এয়া হ'ল ডাষ্টবিন এই ডাষ্টবিন বিলাকত ইয়াতে খাব থালবিলাক তাৰমানে যিখন ডিছপ'জেল থাকিব এখন ভাল ডিছপ'জেলে থাকিব সেই ডিছপ'জেলত খোৱাৰ পিছত তেখেতলোকে জাষ্ট তাত মানে নিজে নিজে পেলাই থৈ গ'লে হ'ল আৰু যদিহে কোনোবাই যদি পেলাই থৈ নাযায় তেতিয়াহ'লে যদিহে পেলাই থৈ নাযায় তেতিয়া কি হ'ব কিঞ্চিত কিছুমান মানুহৰ তেনেকুৱা অভ্যাস নাথাকিব পাৰে গতিকে তাৰ কাৰণে আমি ভাবিছো মানুহ কেইজনমান ইয়াৰ ৰখা ব্যৱস্থা কৰিছো কিন্তু আমি আশা কৰো যে অসমৰ প্ৰতিজন মানুহে স্বচ্ছতাৰ প্ৰতি এটা সজাগ থাকে গতিকে তেখেতলোকে স্বচ্ছতাটো নিশ্চয় মান্যতা দিব গতিকে তেখেতলোকে নিশ্চয় ডাষ্টবিনত পেলাব বুলি আমি আশা কৰো আৰু মানে সেইটো ভাবো গতিকে যদিহে ইনকেছ তেনেকুৱা কিবা হয় তেতিয়াহ'লে আমি সেইটো ব্যৱস্থা কৰিবৰ কাৰণে আমি চিন্তা কৰি আছো আৰু বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকলৈ এটা অনুৰোধ কৰিম যাতে আপোনালোকে স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে যিমানবিলাক ইয়াতে খোৱা বস্তু পানীৰ বটলেই হওক বা গিলাচেই হওক বা মাহ প্ৰসাদ লৈ মেলি আৰু ভাত খোৱাৰ পাছত কাঁহীখন অন্ততঃ আপোনালোকে যিমানবিলাক আমাৰ ডাষ্টবিন নিৰ্দিষ্ট কৰি থোৱা আছে সেই নিৰ্দিষ্ট স্থানত যেন আপোনালোকে ধুনীয়াকৈ পেলাই থৈ যায় আৰু এতিয়া মোৰ পাছফালে আপোনালোকে দেখিছে একদম পুৰা ডাঙৰ আখৰেৰে মানে ভোজনালয় কক্ষ বুলি দিয়া আছে বেলেগকৈ মানে আপোনালোকক এক্সপ্লেইন কৰিব নালাগে কিন্তু ইয়াত কেনেকুৱা ধৰণৰ চিষ্টেমটো হ'ব সেই চিষ্টেমটো আমাক বুজাই দিয়ক অলপ মানে এইটো হ'ল ভোজনালয়টো এনেকুৱা এটা কৰিছো ইয়াতে শদিয়াৰ বিভিন্ন গাঁৱে সকলোৱে তাৰমানে মানে খাদ্যত অংশগ্ৰহণ কৰিব বিচাৰিছে সেইকাৰণে আমি গাঁওসমূহক লগ লাগি 23টা ভোজনালয় বনাইছো ইয়াত 23টা হ'ব মোৰ 23টা ভোজনালয় আছে 23টা ভোজনালয়ত 23খন গাঁৱে মানে 23টা ভোজনালয় থাকিব তেখেতলোকে প্ৰত্যেকে মিনিমাম 5000 পৰা 10000 মানুহক খুৱাবৰ কাৰণে তেখেতলোকে হেৰি লৈছে মানে সকলোৱে প্ৰত্যেকে 5000 বা 10000 মানুহ খুৱাবৰ কাৰণে তেখেতলোকে সকলোৱে আশ্বাস দিছে গতিকে তেখেতলোকে খুৱাম বুলি আগ্ৰহে আহিছে আৰু ইতিমধ্যে তেখেতলোকে সকলোৱে কাম আৰম্ভ কৰি দিছে আৰু ইয়াত এনেকুৱা এটা ব্যৱস্থা থাকিব যে মানুহজনে মানে ভাতটো ল'বলৈ কাৰণে ভোজনটো ল'বৰ কাৰণে তেখেতলোকে জাষ্ট গ'লেই হ'ল গৈ তাত দিয়া মানুহ থাকিব মানে দিয়া মানুহ ৰেডি থাকিব খালি গৈ প্লেটখন লৈ পানী বটলটো লৈ ভাতখিনি লৈ তেখেতলোকে এই গোটেই বিশাল পথাৰখনত য'ত মন যায় তাতে খাব পাৰিব আৰু যদি বোলে তেখেতে তলত খাব নোৱাৰে ওপৰত থৈ খাব পাৰিব মানে
যাৰে য'তে মন যায় ততে সুবিধা। খাব পাৰিব। ততে পাৰিব। কিন্তু এই বেঞ্চ বিলাক এইটো কাৰণে বনোৱা হৈছে, ডেস্ক বিলাক অ যদিহে কোনোবা মানুহে তলত বহিবলৈ অসুবিধা অসুবিধা পায় পায় তেতিয়াহ'লেহে মানে ওপৰত থৈ খাব পাৰিব। খাব। নহলে যদি কোনোবাই যদি থিয় হৈ খাব বিচাৰে হয় হয় তেখেতলোকেও তাৰমানে তেনেকেও খাব পাৰে। কোনো ধৰণৰ কোনো অসুবিধা নাই ইয়াত। আচ্ছা মানে জেগা ইয়াত তাৰমানে এনেকুৱা নহয় যে মানে ধৰক এইডোখৰতে খাব লাগিব, তেনেকুৱা কোনো নিৰ্দিষ্ট জেগা নাই। গতিকে আপোনাৰ মানে এটা বৃহৎ পথাৰখনৰ মাজত য'তে মানে মন যায় তাতে খাব পাৰে। এতিয়ালৈকে মই যিমানখিনি দেখুৱালো কেনেকুৱাকৈ আয়োজন চলি আছে সেইটো, কিন্তু ইয়াৰ উপৰিও মানে কেনেকুৱা ধৰণৰ কিমানখিনি কাম সম্পূৰ্ণ হৈ উঠিছেগৈ? মানে এতিয়ালৈকে প্ৰায় 90% কামেই শেষ ক'ব পাৰি। মানে ভোজনালয়ত সকলোৱে নিজৰ নিজৰ অৱস্থান গ্ৰহণ কৰিছে, ইতিমধ্যে কৰিছে। তেখেতলোকে নিজৰ নিজৰ জেগাটো লৈ লৈছে। তাৰপিছতে ষ্ট'ৰ ৰুমত ইতিমধ্যে বস্তু সকলো মজুত হৈছে। চাফ চিকুণ কৰিবলৈ ইতিমধ্যে চলি আছে চাফ চিকুণ চাফাই কাম। পৰখাদত ইতিমধ্যে নাৰিকল কটাৰ পৰা আৰম্ভ কৰি কুঁহিয়াৰ কটালৈকে আৰম্ভ হ'ল। তাৰপিছত আৰু এটা বস্তু আপোনালোকক দেখাব লগা আছে, শৌচালয়। আপুনি যদি একবাৰ ঘূৰাই দিয়ে দেখি পাব আমাৰ তালৈকে দেখুৱাই দিব। তাৰপিছত আৰু এটা বস্তু আছে পাৰ্কিং। আমি এই বাওঁ চাইডে মানে এই বিশাল পথাৰ এখন ওখ পথাৰ, সেইকাৰণে এই ওখ পথাৰখন আমি পাৰ্কিঙৰ কাৰণে ব্যৱস্থা কৰিছো। গাড়ীবিলাক যিমান আহিব তাতে 50জনৰ পৰা 100জন স্বেচ্ছাসেৱক থাকিব, VDB সকল থাকিব, মানে আৰক্ষী বিলাক থাকিব, NCC বিলাক থাকিব, মানে বিভিন্ন স্কুলৰ স্কোৱাড গাইড বিলাক থাকিব, আৰু যুৱ সংঘ বিলাক থাকিব, গোৰ্খা ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আদি কৰি যুৱ ছাত্ৰ পৰিষদৰ পৰা আদি কৰি মানে ছাত্ৰ সংগঠনৰ তেখেতলোকৰ মানে কৰ্মকৰ্তা স্বেচ্ছাসেৱক বিলাক থাকিব। তেখেতলোকে গাইড কৰিব, সকলোৱে মানে মিলি গাইড কৰিব। আৰু পাৰ্কিং চিষ্টেমটো এনেকুৱা কৰিছে নেকি যে ওৱান ৱে মানে এফালেদি সোমাব এফালেদি ওলাব? এতিয়া মানে সেই কথা এটা জনাব লগা আছে। আমি মানে সমগ্ৰ বিষয়টোত একদম পাৰ্কিং ব্যৱস্থাটো এনেকে কৰিছো যে আমি 8 মাইলৰ হৈ আহি যেতিয়া তেলিকলা গাঁওখন পাওঁ, 9 মাইল পাওঁ, 9 মাইল পোৱাৰ পিছত আমি তেলিকলা গাঁওখন পোৱাৰ লগে লগে আমি মাজগাঁও দি ৰাস্তা ওৱান ৱে হ'ব। সেই ৰাস্তাইদি এই আদ্য শ্ৰাদ্ধ থলীলৈ আহিব পাৰিব। সেই ৰাস্তাটো আহি এইটো প্ৰৱেশ হ'ব। প্ৰৱেশ হৈ আহি ইয়াতে প্ৰথম 2 হুইলাৰ মানে যেনেকে বাইক বিলাক, বাইচাইকেল বিলাক, আৰু অটো বিলাক, 3 হুইলাৰ অটো বিলাক অৱস্থানটো প্ৰথম ডোখৰত ৰাখিছো। তাত এখন পথাৰ আছে, এখন চাগে আহিয়ে পাব, টুপচিঙা গাঁৱত সোমাই পাব। তাৰ পিছতে আহি মানে ওৱান ৱে হিচাপে আহি আমাৰ মূল যিটো ফিল্ড টুপচিঙা গাঁৱৰ, সেই ফিল্ডখনত ক্লাব ঘৰৰ কাষত গাড়ীবিলাক ৰখিব। ৰোৱাৰ পিছত মানুহবিলাকক নমাব, তাত আনলোড হ'ব। নমোৱাৰ পিছত তেখেতলোকে এই ৰাস্তাটোৱেদি আহি এই পথাৰখনলৈ আহি পাক কৰি ৰাখিব। তাত গাড়ী ৰখা কোনো চিষ্টেম নাই, আৰু ওলাই ওচৰত নকতেও নহ'ব। আৰু ওলাই যাওঁতে যেতিয়া এই গাড়ীখন ওলাব, এইফালৰ পৰা ওলাই এটা বেলেগ এটা দিশত ৰাস্তা দিয়া আছে, প্ৰস্থান বুলি লিখা থাকিব। এই ৰাস্তাটোৱে ওলাই টকাজান দেউৰিগাঁও হৈ, বালিচাপৰি হৈ, গড়গাঁও ডেকাপাম হৈ, গড়গাঁৱৰ মাজেদি এটা ৰাস্তা আছে আমাৰ নাৰ্চাইলে আহে, আৰু এটা ৰাস্তা আছে তেলিকলাত ওলাই। গতিকে যিটো নাৰ্চাইলে অহা ৰাস্তা সেইটো ক্লজ থাকিব। কিন্তু যিসকলে আহিব ওলাই যাওঁতে গড়গাঁও হৈ তেলিকলা উজনি চুক হৈ পুনৰ তেলিকলা মানে সেই 9 মাইলৰ ৰাস্তাটোত লাগিবগৈ। মানুহবিলাকৰ সুবিধা হোৱাকৈ কাৰ্চিনযুক্ত নাম ফলক নিশ্চয়কৈ থাকিব। নিশ্চয় থাকিব। তাতে প্ৰতিটো তিনিআলিতে মানে কাৰ্চিনযুক্ত সাংকেতিক চিহ্ন থাকিব ৰাস্তাৰ পথ প্ৰদৰ্শকৰ। তাৰপিছত দ্বিতীয়তে হ'ব কি, তাতে আমি যিমান পাৰো সিমান ভাবিছো যে 10জন পৰা 12জন তাতে তাৰমানে VDBৰ মানুহ থাকিব, ঠায়ে থাকিব এই তিনিআলিত, মানে পথবিলাক দেখুৱাই দিবৰ কাৰণে। গতিকে সেইটো এটা ব্যৱস্থা কৰিছো। কাৰণ 10জন নোৱাৰিলেও অন্ততঃ 5জনকে হ'লেও তাত থাকিব, কাৰণ সকলোৱে দহাখনলৈ আহিবলৈ হেঁপাহ, কিন্তু তাতে থাকিবলৈ সলনা সলনি হ'লেও হ'ব লাগিব। কিন্তু সকলোৱে হেঁপাহ আছে, তথাপি মানে মনত দুখত হ'লেও তাতে ৰৈ থাকিব লাগিব, উপায় নাই। আৰু অনুষ্ঠানস্থলীৰ পৰা পাৰ্কিং এৰিয়ালৈ যাবৰ কাৰণে কিমান মান দূৰত্ব হ'ব? অনুষ্ঠানস্থলীৰ পৰা যদি মানে গাড়ীখিনি সমূহ যায়, গাড়ীখিনি গ'লে মানে ৰাস্তাইদি গ'লে 600 মিটাৰ মান হয়। মানে তাতে য'ত পাৰ্কিং হ'ব। কিন্তু পথাৰেদি খোজকাঢ়ি যেতিয়া গাড়ী উঠিবলৈ যাব, তেতিয়া কিন্তু 100 মিটাৰো নহয়, ওচৰ হ'ব। তেতিয়া তাৰমানে 50 মিটাৰো নহয়, লাগি আছে তাৰমানে, তাৰ লগত লাগি থাকিব। কিন্তু গাড়ীসমূহে 600 মিটাৰেদি ঘূৰি গৈ পাৰ্কিঙলৈ আহিব লাগিব। আৰু তেতিয়াহ'লে বন্ধুসকল, আমাৰ আয়োজক কমিটিৰ তৰফৰ পৰা আৰু সমগ্ৰ শদিয়াবাসীৰ লগতে অসমবাসীৰ তৰফৰ পৰা আমি যিমান পাৰোঁ আমাৰ সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ এই ৰাজহুৱা আদ্য শ্ৰাদ্ধখন আমি যিমান পাৰোঁ সিমান সুন্দৰকৈ
কৰিবলৈ কাৰণে আমি চেষ্টা কৰি আছো আৰু ইতিমধ্যে তেখেতে কোৱা মতে জনতা কাৰ্ডে কোৱা মতে কাৰ্যকৰী সভাপতিদেৱে কোৱা মতে 90% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আমাৰ এই অনুষ্ঠানখন কিন্তু সফল হ'ব একমাত্ৰ আপোনালোকৰ উপস্থিতিতে নিশ্চয় নিশ্চয় আমি যিমানখিনি পাৰো আমাৰ ফালৰ পৰা আমি আয়োজন কৰি আছো যেতিয়ালৈকে আপোনালোকে আহি আমাৰ এই আয়োজনত অংশগ্ৰহণ নকৰে তেতিয়ালৈকে কিন্তু আমাৰ এই অনুষ্ঠানখন সাফল্যমণ্ডিত নহয় মানে শেষত মই এটা কওঁ হয় যে সমগ্ৰ অসমবাসী সমগ্ৰ শদিয়াবাসীক সকলো জাতি উপজাতি ধৰ্ম ভাষা নিৰ্বিশেষে হয় চুবুৰীয়া ৰাজ্যসমূহলৈকে সমগ্ৰ ভাৰতবৰ্ষক কওঁ যে এইজন গণশিল্পীৰ আদ্য চাৰ্টলৈ আপোনালোকক কৰজোৰে আমি নিমন্ত্ৰণ জনাইছো হয়। আৰু আপোনালোকৰ যি মনৰ হেঁপাহ জনতাৰ কথা কোৱা খাটি খোৱা মানুহৰ লগত থাকি ভাল পোৱা সদায় নিষ্পেষিত নিপীড়িত মানুহৰ হকে সদায় নিজকে থিয় হৈ ভাল পোৱা এজন গণশিল্পী তেখেতৰ আদ্য চাৰ্টত তেখেতৰ পৰিয়ালটোক এশাৰী আপোনালোকৰ উপস্থিতিয়ে যথেষ্ট প্ৰেৰণা দিব আৰু আপোনালোকে সকলোৱে আহিলে গণশিল্পীৰ তেখেতৰ মনৰ যিটো ইচ্ছা আছিল এই ইচ্ছাক আমি সকলোৱে সন্মান জনোৱা হ'ব বুলি আমি অনুভৱ কৰোঁ আৰু আপোনালোকো আমি কৰজোৰে অনুৰোধ জনাইছো সকলোৱে আহক সকলোৱে আহি এই কাজখনত এই শ্ৰাদ্ধখনত তেখেতৰ অন্তিমখন কাম মানে নিজৰ ঘৰৰ মানুহে কৰা বা শদিয়া ৰাইজে কৰা বাকীখিনি তেখেতৰ কামবিলাক আছে ভৱিষ্যত জীৱনত কৰি ল'ব কাম আমি তেখেতক আগুৱাই নিয়া কামখিনি কিন্তু এই দহা কাজখনক যাতে সকলোৱে আহে তাৰ বাবে সকলোলৈকে মই এই আপোনালোকৰ যোগেদি আমন্ত্ৰণ জনাইছো ধন্যবাদ আৰু বন্ধুসকল সদ্য প্ৰয়াত ৰাজীৱ শদিয়াৰ গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ তেখেতৰ মৰণোত্তৰভাৱে হ'লেও তেখেতৰ প্ৰচেষ্টাক আমি অলপমান হ'লেও সন্মান জনাই আহক আমি সকলোৱে এই সভা কাজখনত অংশগ্ৰহণ কৰোঁ তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ ধন্যবাদ